নাম্বাৰ 1 তলৰ কোনবিধ যৌগৰ সহায়ত সাগৰীয় প্ৰাণীসমূহে নিজৰ দেহৰ খোলা নিৰ্মাণ কৰে সো এনসাৰ হৈছে নাম্বাৰ সি কাৰ্বনেট নাম্বাৰ 2 বায়ুমণ্ডলৰ ওপৰৰ স্তৰত জলীয় বাষ্পৰ কোনটো পৰিৱৰ্তনে ডাৱৰৰ সৃষ্টি কৰে সো এনসাৰ হৈছে নাম্বাৰ বি ঘনীভৱন নাম্বাৰ 3 তলৰ কোনবিধ ৰোগ সৃষ্টিত বায়ু প্ৰদূষণে অৰিহণা নোযোগায় সো এনসাৰ হৈছে নাম্বাৰ ডি ডায়েবেটিছ নাম্বাৰ 4 তলৰ কোন দুবিধ মৌলৰ অক্সাইড বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এচিড বৰষুণৰ সৃষ্টি কৰে সো এনসাৰ হৈছে নাম্বাৰ সি নাইট্ৰজেন আৰু সালফাৰ নাম্বাৰ 5 তলৰ কোনবিধ পদাৰ্থই ওজন স্তৰৰ অৱক্ষয় সাধন কৰে সো এনসাৰ হৈছে নাম্বাৰ ডি ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন নাম্বাৰ 6 তলৰ কোনবিধ জীৱৰ বাবে মৌলিক অক্সিজেন এবিধ বিষাক্ত গেছ হয় সো এনসাৰ হৈছে নাম্বাৰ এ বেক্টেৰিয়া নাম্বাৰ 7 তলৰ কোনবিধ জীৱই শিলৰ অৱক্ষয় সাধন কৰি মাটি গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে সো এনসাৰ হৈছে নাম্বাৰ বি লিচেছন নাম্বাৰ 8 মুক্তভাৱে জীয়াই থকা চেপেটা কৃমিটোৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ সি প্লেনেৰিয়া নাম্বাৰ 9 তলৰ কোনটো পৰ্বৰ প্ৰাণীক পঞ্চ বুলি জনা যায় সো এনসাৰ হৈছে নাম্বাৰ বি ৰন্ধ্ৰীপ্ৰদী প্ৰাণী নাম্বাৰ 10 তলৰ কোনটো বিভাগৰ উদ্ভিদে বীজ ধাৰণ কৰে সো এনসাৰ হৈছে নাম্বাৰ বি নগ্নবীজী উদ্ভিদ